নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই উত্তৰ পূৰ্বাঞ্চলৰ নদীসমূহৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। প্ৰশ্নটো হৈছে ইৰিল নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? মণিপুৰ। অৰ্থাৎ ইৰিল নদীখন উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত অৱস্থিত। এতিয়া আহিছোঁ ২ নম্বৰ প্ৰশ্নটোলৈ। ২ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে দিগাৰু নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে মেঘালয়, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? মেঘালয়। অৰ্থাৎ দিগাৰু নদীখন উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত অৱস্থিত। এতিয়া আহিছোঁ ৩ নম্বৰ প্ৰশ্নটোলৈ। ৩ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে লোহিত নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে মণিপুৰ, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অৰুণাচল প্ৰদেশ। অৰ্থাৎ লোহিত নদীখন উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত অৱস্থিত। এতিয়া আহিছোঁ ৪ নম্বৰ প্ৰশ্নটোলৈ। ৪ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ব্ৰহ্মপুত্ৰ নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? ইয়াক অপশ্যনত দিয়া আছে অসম, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অসম। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন উত্তৰ পূৰ্বাঞ্চলৰ অসমত অৱস্থিত। এতিয়া আহিছোঁ ৫ নম্বৰ প্ৰশ্নটোলৈ। ৫ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে গোমতী নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম আৰু মেঘালয়। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? ত্ৰিপুৰা। অৰ্থাৎ গোমতী নদীখন উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাত অৱস্থিত। এতিয়া আহিছোঁ ৬ নম্বৰ প্ৰশ্নটোলৈ। ৬ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তিজু নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰাম। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? নাগালেণ্ড। অৰ্থাৎ তিজু নদীখন উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত অৱস্থিত। এতিয়া আহিছোঁ ৭ নম্বৰ প্ৰশ্নটোলৈ। ৭ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কৃষ্ণাই নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে ত্ৰিপুৰা, মণিপুৰ, মেঘালয়, ছিকিম। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? মেঘালয়। অৰ্থাৎ কৃষ্ণাই নদীখন উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত অৱস্থিত। এতিয়া আহিছোঁ ৮ নম্বৰ প্ৰশ্নটোলৈ। ৮ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তিষ্টা নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে মণিপুৰ, মেঘালয়, ছিকিম আৰু ত্ৰিপুৰা। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? ছিকিম। অৰ্থাৎ তিষ্টা নদীখন উত্তৰ পূৰ্বাঞ্চলৰ ছিকিমত অৱস্থিত। এতিয়া আহিছোঁ ৯ নম্বৰ প্ৰশ্নটোলৈ। ৯ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে মেট নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিম। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? মিজোৰাম। অৰ্থাৎ মেট নদীখন উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামত অৱস্থিত। এতিয়া আহিছোঁ ১০ নম্বৰ প্ৰশ্নটোলৈ। ১০ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বুৰৈ নদীখন উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া আছে অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়। ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? অৰুণাচল প্ৰদেশ। অৰ্থাৎ বুৰৈ নদীখন উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত অৱস্থিত। আজি ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। যদি এই প্ৰশ্নসমূহৰ PDF-সমূহ লাগে তেন্তে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু মই যিসমূহ প্ৰশ্ন ভিডিঅ'ত দেখুওৱা হয় তাৰ উপৰিও PDF-সমূহত আৰু কিছুমান প্ৰশ্ন এড কৰোঁ। গতিকে আপোনালোকক যদি PDF-সমূহৰ প্ৰয়োজন আছে তেন্তে আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। তাত মই PDF-সমূহ প্ৰভাইড কৰি থাকোঁ।
আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে লাইক কমেণ্ট আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে মই আগলৈ যিখিনি নতুন নতুন ভিডিঅ'সমূহ দি থাকো তাৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আজিলৈ আহো ধন্যবাদ